जनायाव मोब्लिब बिफाननि हेंथायै सोमावसारदों दुलाराय आसाम फरायसा आफादा। जनाय दखर आसाम फरायसा आफादनि बानजायनायाव जनाय महकुमा मोब्लिब मावखुलियाव बेंखननानै सोमावसारदों गोबां सुबुंफोरा। जनाय महकुमायाव मोब्लिबा रायजो राजाफोरखौ फावथिना खालामदों। 24 घन्टायाव 20 घन्टा मोब्लिब थाया, जाय समाव थायो भल्टेज गैयि जायो। मोब्लिब बिफानाव खामानि मावग्रा खम भल्टेज बेफोरनि हेंथायै दिनै बाहेर जनाय आसाम फरायसा आफाद, जनाय आसाम फरायसा आफाद, गरिया मरिया देसि जातीय परिषद जथायै मोब्लिब बिफाननि मावखुलियाव सोमावसारनाय हाबाफारि लायो। थेलाम आरो जनायनि गेजेराव 132-33 केबि ग्रिड साब स्टेशन नांगौनि आरो नांगौबादि मोब्लिब होनांगौ होननानै दाबि दैखांदों दिनै गोबां सुबुंफोरा। सोमावसारनायाव आसाम फरायसा आफादा मोब्लिब बिफान गो बेक, मोब्लिब बिफान खामानि गैया, जोंनो नांगौबादि मोब्लिब होनांगोन होननानै होसिख्रावनायजों दाबि दैखांदों। मोब्लिब मावखुलियाव बेंखननानै सोमावसारनाय हाबाफारियाव मन्त्रि नन्दिता गार्लासानि मुसुखा सावनायजों लोगोसे जनाय महकुमा जिल्ला बेंगिरिनि हेफाजाब होग्रा नयनमणि दत्तनो फोरमान बिलाइ गथायो। जनायनिफ्राय गौतम बसुमतारीनि खौरां। অবহেলা তেখেতলোকে কারেন্ট রেগুলার 24 ঘণ্টা কারেন্ট দিব পৰা নাই তেখেতলোকে জোনাইবাসী ৰাইজক। কাৰণ আমি সকলোৱে জ্ঞাত যে এই 24 ঘণ্টা গৰম যেতিয়া পৰে তেতিয়া তেখেতলোকৰ কাৰেণ্ট আমি নিজেই দেখা পাওঁ যে ফেনটোৱে নুঘূৰা হয়। তেতিয়া আমি তেখেতলোকক বিভিন্ন ক্ষেত্ৰত তেখেতলোকক সোধোঁ যে আজি ভল্টেজটো কিয় ডাউন আছে, লোড ছেডিং কিয় বাৰে বাৰে হৈছে। তেতিয়া তেখেতলোকৰ এটাই উত্তৰ আছে যে ৰাইজে ফ্ৰিজ চলাইছে, ফেন চলাইছে। আৰু এটা কথা স্পষ্ট যে আমি ফ্ৰিজ চলাইছোঁ, ফেন চলাইছোঁ, কিন্তু আমি তেনেকৈ আমি মাচুল দি আহিছোঁ, আমি তেনেকৈ কনজিউমাৰে আমি পইচা দি আহিছোঁ। আমি এমাহ লেট হ'লে আমাৰ ফাইন তেখেতলোকে ডাবল তেখেতলোকে পেনাল্টি লগায়। সেইকাৰণে তেখেতলোকক আমি ক'ব বিচাৰোঁ যে ঠিক আছে, গৰম দিনত আমাৰ কিবা এটা কাৰণত কাৰেণ্ট তেখেতলোকে দিব পাৰে, কিন্তু আমি আকৌ যদি বৰষুণ যেতিয়া হয়, বৰষুণ যদি এদিন যদি এজাক বৰষুণ যদি জোনাইত আহে তেতিয়া আপুনি চাব আপোনাৰ 5 দিন বা 4 দিনলৈকে কাৰেণ্ট নাথাকে। তেতিয়া তেখেতলোকক আমি সুধিলে তেখেতলোকে আকৌ এটা উত্তৰ দিয়ে যে তেলেমত গছ পৰিছে, আমুকত গছ পৰিছে, চিমেণ্ট চাপৰিত গছ পৰিছে, তেনেকৈ এটা উত্তৰ দিয়ে। সেইকাৰণে আমি তেখেতলোকক ক'ব বিচাৰোঁ যে আৰে আপোনালোকক আমি বিভিন্ন ক্ষেত্ৰত আমি দীৰ্ঘদিনীয়া আমি এটা কথা ক'বই লাগিব যে ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া আন্দোলন কৰাৰ পাছত আমি এটা স্থায়ী কাৰেণ্ট পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজি 2-3 মাহ ধৰি পিনে আমি তেখেতলোকক বাৰম্বাৰ চাই আছোঁ ৰাইজে কিমান অসুবিধাত আছে। তেখেতলোকে ৰাইজে গৰমত থাকিব নোৱাৰে, ৰাইজে ৰাস্তাত পাৱাৰ হাউচত ঘেৰাও কৰিবলগীয়া তেনেকৈ এটা কাৰ্যসূচী ল'বলগীয়া হৈ গৈছে। সেইকাৰণে আমি তেখেতলোকক এটা কথা ক'ব বিচাৰোঁ যে তেখেতলোকে কয় যে আপোনাৰ যোনটো হাতীগড়, ধেমাজি হাতীগড় বা যিটো কাৰেণ্ট আমাক ইয়াত জোনাইলৈ 33 কেবিটো তেখেতলোকে দিয়ে। তেখেতলোকে কৈছে যে 33 কেবিটো জোনাই যেতিয়া পায়গৈ তেতিয়া আপোনাৰ 10 কেবি হয়গৈ। 10 কেবি হ'লে আপোনালোকে নিজে চাওক, যদি ফ্ৰিজ চলাই বা ফেন চলাই তেতিয়াহ'লে কাৰেণ্ট কেনেকৈ পাব, ইয়াত কেনেকৈ কাৰেণ্টৰ ভল্টেজ থাকিব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এই চিলাপথাৰৰ যোনটো গ্ৰীড পাৱাৰ গ্ৰীডটো আছে তেখেতলোকে আজিলৈকে কমপ্লিট কৰিব পৰা নাই। এটলিষ্ট সেইটো গ্ৰীড যদি কমপ্লিট কৰিব পাৰে হয়তো আমি অলপ হ'লে ৰাইজে অলপ হ'লে সহায় পাব কাৰেণ্টত জোনাইত। কিন্তু তাৰ ওপৰঞ্চি আমি চৰকাৰক আৰু এটা দাবী জনাব বিচাৰিছোঁ যে আমি জানামতে যে এই জোনাই ইলেক্ট্ৰিচিটিত বহুত এনেকুৱা কৰ্মচাৰী আছে তেখেতলোকৰ দৰমহা আজিলৈকে ৰেগুলাৰাইজ হোৱা নাই। তেখেতলোকে চৰকাৰে দেখোন বহুত ডাঙৰ কথা কয় যে আমি 1 লাখ চাকৰি দিম, 2 লাখ চাকৰি দিম, বছৰে দিম বুলি কৈছে। কিন্তু তেখেতলোকে আজিলৈকে ইলেক্ট্ৰিচিটিৰ অফিচত তেখেতলোকে আজিলৈকে 10 বছৰ 15 বছৰ তেখেতলোকে খাটি থকাৰ পাছত তেখেতলোকক ৰেগুলাৰ কৰিব পৰা নাই। ইলেক্ট্ৰিচিটিৰ মেইন পাৱাৰ কম থকাৰ কাৰণে তেখেতলোকে আগন্তুক দিনত তেখেতলোকে এই বিভিন্ন ক্ষেত্ৰত সমস্যা, যেতিয়া কাৰেণ্টৰ সমস্যা তেখেতলোকে যাব নোৱাৰে, কাৰণ তেখেতলোকে হাজিৰা দিবলগীয়া হয়, তেখেতলোকৰ পকেটৰ খৰচৰ তেখেতলোকে দিবলগীয়া। চৰকাৰৰ কোনো এনেকুৱা অনুদান নাই যে তেখেতলোকক দিবলৈ। সেইকাৰণে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমি 10-15 দিন বাদ চাম, তেখেতলোকে এটা ঘোষণা কৰিবলৈ তেলেম আৰু জোনাইৰ মাজত এটা পাৱাৰ গ্ৰীড ষ্টেচন এটা থাকিব লাগিব। আৰু আমি ৰাইজক লৈ নহ'লে আমি ৰাজপথত ওলাই আকৌ ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন তুলিবলৈ বাধ্য হ'ম। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन।
बेखौबो मिथिहोनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360